ইয়াৰ কাৰণে মই প্ৰমোদ বড়োক ধন্যবাদ, বেংগেৰা নাৰ্জাৰী ধন্যবাদ, ইউজি ব্ৰহ্মক ধন্যবাদ। মুঠতে ইউপিপিএল দলৰ ফ'ৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছোঁ, মই ধন্যবাদ দিছোঁ। আমি বিপিএফ দলে যি কামটো আমি কৰিব পৰা নাই, এই কামটো ইউপিপিএলে কৰি পেলাই দেখুৱাই দিছে। এইটো কি কাম জানে? চন্দনক কেণ্ডিডেট দিছে। আমি বিপিএফ দল হিচাপে যেনেকুৱা ইহঁতক পানিছমেণ্ট দিব লাগিছিল গাদ্দাৰী কৰাৰ কাৰণে, বা কি বুলি কয়, পানিছমেণ্ট মানে সাজা শাস্তি দিব লাগিছিল, এইটো আমি বিপিএফ দলে দিব পৰা নাই। কিন্তু ইউপিপিএলে এইবাৰ দিছে, আমাৰ হৈ দিছে, মজা পাইছে এইবাৰ। ইউপিপিএলে ঠিক কাম কৰিছে, চন্দনক কেণ্ডিডেট দিছে, এনেকুৱা ভাল পাইছে। মই চালাই এই যিটো গাদ্দাৰী কাম কৰা মানুহসকলক যেনেকুৱা পানিছমেণ্ট দিব লাগিছিল বিপিএফ দল হিচাপে আমি দিব পৰা নাছিল চন্দন ব্ৰহ্মক, এইবাৰ ইউপিপিএলে দিছে। এইবিলাক আমি চেলুট নকৰি এনে থাকিব পাৰি নেকি? ভাল পাইছোঁ মই, ইমানেই ভাল পাইছে। আমাৰ বড়ো ভাষাত কি কয়, চিনাইবাৰী শান্তি মুঠাদাং নাম, বিৰাট শান্তি। আৰু খাম্পা আছে, খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে, আমি বিপিএফ দলে যিটো দিব পৰা নাই। ইয়াৰ কাৰণে মই প্ৰমোদ বড়োক ধন্যবাদ, বেংগেৰা নাৰ্জাৰী ধন্যবাদ, ইউজি ব্ৰহ্মক ধন্যবাদ। মুঠতে ইউপিপিএল দলৰ ফ'ৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছোঁ, মই ধন্যবাদ দিছোঁ। CMB মিটিং হৈছে, এই PMB মিটিঙত ইমান কিবা নাই, আলোচনা হৈছে। আলোচনা মিটিং ডিচিশ্যন হ'ল 29 আগষ্টৰ ভিতৰত 18টা সমষ্টিৰ যিটো কেণ্ডিডেট, সেইটো ফাইনেলাইজ হ'ব, ডিক্লেয়াৰ দিয়া হ'ব। এইটো 1 নম্বৰ। আৰু সমষ্টি ৱাইজত এজন এজনকৈ ইনচাৰ্জ দিয়া হ'ব, সেইটো ফাইনেল। মুঠতে যিহেতু কেণ্ডিডেট 22টা সমষ্টিত ঠিক হৈছে, 18টা সমষ্টি বাকী আছে, সেইকাৰণে কেণ্ডিডেট নমিনেশ্যন দিয়াৰ পিছত, উইড্ৰৱালৰ পিছত, যেতিয়া নেকি ফাইনেল হ'ব আমাৰ কেণ্ডিডেটবিলাক, উইড্ৰৱালৰ পিছত, সেই সময়ৰ পৰা আমাৰ ইনচাৰ্জসকলে এক্টিভলি কাম কৰিব। মুঠতে প্ৰত্যেকটা সমষ্টিত এজন এজনকৈ আমি ইনচাৰ্জ দিব, সেইটো ফাইনেল কৰিব। আৰু আমাৰ যিদিনাখন আমাৰ চেণ্ট্ৰেল ইলেকশ্যন ষ্টেৰিং কমিটি বনাব, সেইদিনা আমি আমাৰ বিপিএফ দলৰ যিটো ইস্তাহাৰ, বিপিএফ দলে চৰকাৰ হোৱাৰ পিছত BTC বাকী ৰাজ্যক লৈ পেলাই যিখিনি প্ৰচাৰ কৰি আছিলে, সেইটো আমি কেনেকৈ ৰাজ্যৰ মাজত লৈ যাব পাৰি, সেইকাৰণে আমি আৰু ইস্তাহাৰত প্ৰচাৰ কৰিম। স্যার 2 তারিখে মাত্র কম সময়, ইমান দেৰিলৈকে যোৱাৰ কাৰণটো কি স্যাৰ? সময় কিয় সময় এনেকুৱাই, ইলেকশ্যনত আৰু কিমান সময় দিয়ে, এইবিলাক কোৱাতে কিমান সময় দিছে দিয়া নাই, এইবিলাক এতিয়া আমি ক'লেও একো নহয়, যিহেতু সেইখিনি যথেষ্ট সময় বুলি আমি ক'ব লাগিব। মুঠতে 2 তাৰিখে লাষ্ট যিহেতু নমিনেশ্যন, সেইকাৰণে আমিও আজি 27 তাৰিখ, 29 তাৰিখৰ ভিতৰত 18টা সমষ্টিটো আমি ডিক্লেয়াৰ দিলোঁ। আৰু মেনিফেষ্টোটো আমাৰ চেণ্ট্ৰেল ষ্টেৰিং কমিটি যিদিনা বনাব, সেইদিনাই আমাৰ মেনিফেষ্টোটো অপেন, মানে কি কয় এইটো, উন্মোচন কৰি দিয়া হ'ব। আৰু এই মেনিফেষ্টোত সকলো জাতি জনগোষ্ঠী যিমান যি মেমৰেণ্ডাম দিছে আমাৰ, সেইখিনি আমি উল্লেখ কৰিম, হাইলাইট কৰিম। আৰু বিপিএফ দল হিচাপে চৰকাৰ অহাৰ পিছত কি কি কাম কৰিব, সেইবিলাক বেছি হাইলাইট কৰিম। মুঠতে আমি আজিৰ দিনত সেই 3টাটো আমি কৰিম। এটা হ'ল সমষ্টি ৱাইজ ইনচাৰ্জ, এটা হ'ল মেনিফেষ্টো অপেনিং কৰা, মুকলি কৰা, এটা হ'ল 30 তাৰিখৰ ভিতৰত 18টা সমষ্টিটো আমি ফাইনেল লিষ্ট ওলাম। চৰকাৰ কাটাল স্যার? চৰকাৰ অহা খাটা বিপিএফ 20+ বেছি সংখ্যা পোৱা নাযায়, বেছি সংখ্যাটো আমি পাই আছো। এই সংখ্যাটো ক'লে
এই ইউপিপিএল এই বিজেপি কংগ্ৰেছবিলাক ভয় খাওঁ না সেইকাৰণে মই একজাক্ট সংখ্যা নকওঁ খালি 20+ কৈ থাকিম ওদালগুৰিত কিমান থাকিব ছাৰ আৰু এইবিলাক সংখ্যা মই নকওঁ বুলি কৈছে টোটেল 40টাৰ ভিতৰত 20+। হেলিকপ্টাৰ লৈ আপুনি যাত্ৰা আৰম্ভ কৰিছে হেলিকপ্টাৰটো ছাৰ তাৰপৰা মই কৈছে হেলিকপ্টাৰটো আগতে আমি আলোচনা কৰিছোঁ। ছাৰ আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব কি? আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব মই নমিনেশ্যনটো এইটো আমাৰ বক্তা জিলা হিচাপে মোক যেতিয়া কৰিব দিয়ে সেই মনত কৰিছোঁ। পিউচি বৰ্মই তেওঁক ক'ত ভৰাব পইচা মই পাহৰিছো ইউচি ব্ৰহ্ম প্ৰমোদ বড়ো হিংকৰা নাৰ্জাৰী ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব মই চেলুট কৰিছো ইহঁতক ছাৰ তাৰপৰা মই কৈছে হেলিকপ্টাৰটো আগতে আমি আলোচনা কৰিছোঁ। ছাৰ আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব কি? আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব মই নমিনেশ্যনটো এইটো আমাৰ বক্তা জিলা হিচাপে মোক যেতিয়া কৰিব দিয়ে সেই মনত কৰিছোঁ। পিউচি বৰ্মই তেওঁক ক'ত ভৰাব পইচা মই পাহৰিছো ইউচি ব্ৰহ্ম প্ৰমোদ বড়ো হিংকৰা নাৰ্জাৰী ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব মই চেলুট কৰিছো ইহঁতক আমি বিপিএফ দলে যি কামটো আমি কৰিব পৰা নাই এই কামটো ইউপিপিএলে কৰি পেলাই দেখুৱাই দিছে এইটো কি কাম জানে চন্দনক কেণ্ডিডেট দিছিল আমি বিপিএফ দল হিচাপে যেনেকুৱা ইহঁতক পানিচমেণ্ট দিব লাগিছিল গাদ্দাৰী কৰাৰ কাৰণে বা কি বুলি কয় পানিচমেণ্ট মানে সাজা শাস্তি দিব লাগিছিল এইটো আমি বিপিএফ দলে দিব পৰা নাই কিন্তু ইউপিপিএলে এইবাৰ দিছে আমাৰ হৈ দিছে মজা পাইছে এইবাৰ ইউপিপিএলে ঠিক কাম কৰিছে চন্দনক কেণ্ডিডেট দিছে এনেকুৱা ভাল পাইছে মই চালাই সেইখন হাৰিব ছাৰ আপুনি তাৰমানে যিটো গাদ্দাৰী কাম কৰা মানুহসকলক যেনেকুৱা পানিচমেণ্ট দিব লাগিছিল বিপিএফ দল হিচাপে আমি দিব পৰা নাছিল চন্দন ব্ৰহ্মক এইবাৰ ইউপিপিএলে দিছে আমাৰ হৈ এইবিলাক আমি চেলুট নকৰি এনে থাকিব পাৰে নেকি বিৰাট ভাল পাইছো মই ইমানেই ভাল পাইছে আমাৰ বড়ো ভাষাত কি কয় চিনাইবাদী শান্তি মুঠাটা নাম কিবা অসমীয়াত মুঠতে বিৰাট শান্তি আৰু খাম্পা আছে খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে আমি বিপিএফ দলে যিটো দিব পৰা নাই ইয়াৰ কাৰণে মই প্ৰমোদ বড়োক ধন্যবাদ হিংকৰা নাৰ্জাৰী ধন্যবাদ ইউচি ব্ৰহ্মক ধন্যবাদ মুঠতে ইউপিপিএল দলৰ ফৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছো মই ধন্যবাদ দিছো আপুনি বিটিচিত যোৱাই নাই 5 বছৰ বাৰে বাৰে কৈ থাকে প্ৰমোদ বড়ো ছাৰ তাৰপৰা মই কৈছে হেলিকপ্টাৰটো আগতে আমি আলোচনা কৰিছোঁ। ছাৰ আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব কি? আপুনি মনোনয়ন পত্ৰ কেইটা দাখিল কৰিব মই নমিনেশ্যনটো এইটো আমাৰ বক্তা জিলা হিচাপে মোক যেতিয়া কৰিব দিয়ে সেই মনত কৰিছোঁ। পিউচি বৰ্মই তেওঁক ক'ত ভৰাব পইচা মই পাহৰিছো ইউচি ব্ৰহ্ম প্ৰমোদ বড়ো হিংকৰা নাৰ্জাৰী ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব মই চেলুট কৰিছো ইহঁতক আমি বিপিএফ দলে যি কামটো আমি কৰিব পৰা নাই এই কামটো ইউপিপিএলে কৰি পেলাই দেখুৱাই দিছে এইটো কি কাম জানে চন্দনক কেণ্ডিডেট দিছিল আমি বিপিএফ দল হিচাপে যেনেকুৱা ইহঁতক পানিচমেণ্ট দিব লাগিছিল গাদ্দাৰী কৰাৰ কাৰণে বা কি বুলি কয় পানিচমেণ্ট মানে সাজা শাস্তি দিব লাগিছিল এইটো আমি বিপিএফ দলে দিব পৰা নাই কিন্তু ইউপিপিএলে এইবাৰ দিছে আমাৰ হৈ দিছে মজা পাইছে এইবাৰ ইউপিপিএলে ঠিক কাম কৰিছে চন্দনক কেণ্ডিডেট দিছে এনেকুৱা ভাল পাইছে মই চালাই সেইখন হাৰিব ছাৰ আপুনি তাৰমানে যিটো গাদ্দাৰী কাম কৰা মানুহসকলক যেনেকুৱা পানিচমেণ্ট দিব লাগিছিল বিপিএফ দল হিচাপে আমি দিব পৰা নাছিল চন্দন ব্ৰহ্মক এইবাৰ ইউপিপিএলে দিছে আমাৰ হৈ
এইবিলাক আমি চেলত নকৰি এনে থাকিব পাৰে নেকি বিৰাট ভাল পাইছো মই ইমানো ভাল পাইছে আমাৰ বড়ো ভাষাত কি কয় চিনাইবাদী শান্তি কথা নাম কিবা অসমীয়াত মুঠতে বিৰাট শান্তি আৰু খাম্পা আছে খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে আমি বিপিএফ দলে যিটো দিব পৰা নাই ইয়াৰ কাৰণে মই প্ৰমোদ বড়োক ধন্যবাদ ৰেংগেৰা নাৰ্জাৰী ধন্যবাদ ইউজি ব্ৰহ্মক ধন্যবাদ মুঠতে ইউপিপিএল দলৰ ফৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছো মই ধন্যবাদ দিছো আপুনি BTC যোৱাই নাই 5 বছৰ বাৰে বাৰে কৈ থাকে বহুত